Hello everyone, welcome back to my channel Charlie's Life Vlog. আশা কৰোঁ আপোনালোক ভালেই আছে, মোৰো ভালেই। বহুত দিনৰ পাছত আকৌ আপোনালোকলৈ এটা ব্লগ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে এই ব্লগটো চাই ভাল পাব আৰু মোক জনাব কেনেকুৱা পালে। যিহেতু মোৰ পৰীক্ষা হৈ আছিলে আৰু পৰীক্ষা শেষ হ'ল লগতে বিহু বন্ধ দিলে, সেইটো কাৰণে মই ডিব্ৰুগড়লৈ আহিলোঁ মোৰ ঘৰলৈ। আৰু আজি হৈছে 16 এপ্ৰিল, মোৰ ভাইটিৰ বাৰ্থডে বুলিয়ে আমি এতিয়া নানী ঘৰলৈ আহিছোঁ। গোটেইখিনিয়ে যাতে একেলগে ইফতাৰী কৰিব পাৰোঁ, যিহেতু আমাৰ ৰোজা চলি আছে। ভাইটিৰ বাৰ্থডে বুলি আৰু ইফতাৰত খাবলৈ কিনো বনাইছোঁ আৰু আজিনো কি কৰোঁ বাৰ্থডে বুলি সকলোখিনি আপোনালোকক দেখাই থাকিম। আশা কৰোঁ আপোনালোকে ব্লগটো শেষলৈকে চাব আৰু মোক জনাব কেনেকুৱা পালে। নানী ঘৰ আহি পোৱাৰ পাছতে ভাইটিয়ে কাজিনবোৰৰ লগত কেৰম খেলিবলৈ ধৰিলে। আৰু এয়া মাহীয়ে ফুলৰি ভাজি আছিলে ইফতাৰৰ কাৰণে, তাকে মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আৰু এইখিনি এতিয়ালৈকে ভাজা হোৱাই নাছিলে, ভাজিবলৈ বাকী আছিলে। আৰু নানীয়ে পিছফালে জুই জ্বলাই ল'লে। এতিয়া ইয়াতে পোলাও বনাব ইফতাৰীৰ কাৰণে, আৰু সকলো বস্তুবোৰ বাহিৰত উলিয়াই দিছোঁ। আৰু আজি বহুত কেইঘৰ মানুহৰ ঘৰত ইফতাৰী দিয়া হ'ব, সেইটো কাৰণে আবাই ইফতাৰী উলিয়াই আছিলে। আৰু এয়া গোটেইখিনি ফুলৰি ভজা হৈ গ'ল। আৰু এইখিনি মই দাইলৰ চাটনি বনাইছিলোঁ, আৰু লগতে ইয়াত আছে ক্ষীৰ। আৰু এইফালে আম্মাই কাটি আছে আপেল, আৰু লগতে মই পুডিং বনাইছিলোঁ। এয়া মই সৰু সৰু ডিছপ'জেবল বাটিবোৰত ক্ষীৰ ওলোৱাই আছিলোঁ। ব্যস্ত হৈ থকাৰ বাবে বহুত বেছি মই ভিডিঅ' কৰি ৰাখিব নোৱাৰিলোঁ, যিখিনি পাৰিছোঁ আৰু অলপকৈ ভিডিঅ' কৰি ৰাখিছিলোঁ। এয়া ইফতাৰী বক্সবোৰ পৰা ওলোৱা হৈছিলেই, আৰু অকল কেইটামান বক্সত পোলাও দিবলৈহে বাকী আছিলে। ফেচবুক আৰু ইনষ্টাগ্ৰামত মোৰ দুখনকৈ পেজ আছে, ফ্ৰম চাৰ্লিজ কিটচেন বুলি। আপোনালোকে এবাৰ চাবচোন, তাত মই ৰেচিপিৰ আৰু লগতে ভ্লগৰ আপডেটছবোৰ দি থাকোঁ। যদি আপোনালোকৰ ভাল লাগে ফ'ল' কৰিব। এতিয়া আমি ঘৰৰ মানুহখিনিৰ কাৰণে ইফতাৰী উলিয়াই আছিলোঁ, আৰু এইখিনি হৈছে সৰু ল'ৰা ছোৱালীখিনিৰ ইফতাৰী, আৰু এয়া হৈছে ডাঙৰ মানুহখিনিৰ। সকলোৰে ভালকৈ ইফতাৰী কৰা হৈ গ'ল, আৰু এতিয়া হৈছে কেক কটাৰ টাইম। আজিৰ এই ভ্লগটো চাই আপোনালোকে কেনেকুৱা পাইছে কমেণ্টত লিখিবচোন।